হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই বৰ্তমান ঘূৰিবলৈ আহিছোঁ নদী পাৰত। এনেই এবাৰ আৰু ৰাতিপুৱা ঘূৰিম বুলি আহিলোঁ। বলকচোন প্ৰকৃতি কি মনোৰম দৃশ্য দেখাওঁ আপোনালোকৰ লগত একেলগে উপভোগ কৰোঁ প্ৰকৃতি কি মনোৰম বিৰল দৃশ্য। বলকচোন যাওঁ আমি উপভোগ কৰোঁ সকলোৱে একেলগে, বলক। এজার ফুলা দেখি বেজার প্রিয় করা, প্রিয় মনে মারিয়া সামর দেখি ওই প্রকৃতির কি মনোরম দৃশ্য। প্রকৃতির কি মনোরম মনোমোহা দৃশ্য। চাৰিওফালে কেৱল সেউজীয়া সেউজীয়া, কেৱল সেউজীয়া। আহিলে এবাৰ ৰাতিপুৱা নদী পাৰৰ ফালে ফুৰিম বুলি। চাৰিওফালে কেৱল সেউজীয়া সেউজীয়া সেউজীয়া, কেৱল সেউজীয়া। কি মনোমোহা দৃশ্য। লগতে কেতেকী চৰাই গাই আছে, মই কেতেকী মই জেতুকী। কি বিৰল দৃশ্য। এইটো হ'ল নদী, চেঁচা নদী এইটো। এতিয়া দেখিবলৈ গৈছে এজাৰ ফুল। এজাৰ কি দেখিবলৈ কি ধুনীয়া লাগে। আমাৰ গীতে এটা আছে, এজাৰ ফুলা দেখি বেজাৰ কিয় কৰা। আপোনালোকে দেখুৱাম দৃশ্য, বিৰল দৃশ্য। এতিয়া আপোনালোকে দেখিবলৈ পাইছে সুন্দৰ দৃশ্য, প্ৰকৃতিৰ বিৰল দৃশ্য। এইটো নদী, চেঁচা নদী। চাৰিওফালে কিবা সেউজীয়া সেউজীয়া হৈ যায়। গুৱাহাটী বৰষুণ হৈ গ'ল আৰু দেখিবলৈ ভাল লগা আছে। এজাৰ গছ, নান্দনিক দৃশ্য। আমি পুৱাই পুৱাই উপভোগ কৰিবলৈ আহিছোঁ প্ৰকৃতিৰ নান্দনিক দৃশ্য দেখিবলৈ গৈছে। আমি উপভোগ কৰিব। দেখিবলৈ গৈছে কি ধুনীয়া ধুনীয়া ফুল, কাইটীয়া গছ দেখিবলৈ কি ধুনীয়া লাগে। নামটো নাজানো, কি কোনোবা যদি জানে কমেণ্ট কৰি জনাব পাৰোঁ কি ফুল এইটো। এইটো আমাৰ চেঁচা নদী। এতিয়া বাঢ়িছে, এতিয়া বৰষুণৰ কাৰণে পানীবোৰ বহুত বাঢ়ি গৈছে। দেখিবলৈ পাইছে প্ৰকৃতিৰ কি মনোৰম দৃশ্য। ৰাতিপুৱা এবাৰ আহিলোঁ, অলপ মাইণ্ডটো অলপ ফ্ৰেছ কৰি লৈ আহোঁ। নদীৰ পাৰৰ পৰা এবাৰ আমি ঘূৰি আহোঁ। কি সুন্দৰ দৃশ্য দেখিবলৈ পাইছে আপোনালোকে। ইয়াত দেখিছে এইখন আমাৰ চেঁচা নদী, পানী বৈ আছে কুলু কুলু কৰি। এই প্ৰকৃতিৰ মাজত থকাৰ মজাই বেলেগ, কি সুন্দৰ। সেইটো কাৰণে গাঁৱত বসবাস কৰিছোঁ, থাকি আমাৰ ভাল লাগে বহুত। মোৰ যদি ভিডিঅ'বোৰ যদি ভাল লাগে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, লগতে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব। এয়া দেখিবলৈ গৈছে আমাৰ এই দাদাই বুক ডাউন কৰি আছে, পুছ আপ। এয়া দেখিবলৈ গৈছে। ৰাতিপুৱা আমি আহোঁৱে সদায় এবাৰ ঘূৰিবলৈ নদী পাৰত। ইয়াত দেখিবলৈ গৈছে আপোনালোকে কি সুন্দৰ মনোমোহা দৃশ্য।